23 ফেব্ৰুৱাৰী 2026 এটা ধুমুহাময় অন্ধকাৰ ৰাতি ৰাঁচীৰ বিৰছা মুণ্ডা এয়াৰপৰ্টৰ পৰা সন্ধিয়া 7:11 বজাত উৰা মাৰিছিল এখন সৰু এয়াৰ এম্বুলেন্স। লক্ষ্য আছিল দিল্লীৰ ছাৰ গংগা ৰাম হস্পিতাল, এজন দগ্ধ ৰোগীৰ জীৱন ৰক্ষা কৰা। কিন্তু 23 মিনিটৰ ভিতৰতে আকাশত বেয়া বতৰৰ মাজত বিমানখন ৰাডাৰ পৰা অদৃশ্য হৈ গ'ল। झारखंड की राजधानी रांची से दिल्ली जा रही एक एयर एम्बुलेंस हादसे का शिकार हो गई। হাতটা সপোন, হাতটা জীৱন, এটা আশাৰ যাত্ৰা, সকলো একে মুহূৰ্ততে ধুমুহাত বিলীন হৈ গ'ল। কি ঘটিছিল সেই ৰাতি? কিয় সলনি হ'ল আশা আৰু ভাগ্য? 23 ফেব্ৰুৱাৰী 2026 চনৰ এটা অন্ধকাৰ ধুমুহাময় ৰাতি আছিল। ৰাঁচীৰ বিৰছা মুণ্ডা বিমানবন্দৰত সন্ধিয়া 7:11 বজাত এখন সৰু বিমান উৰি উঠিল। বিমানখন আছিল বিচক্ৰাফ্ট C-90 কিং এয়াৰ, ৰেজিষ্ট্ৰেশ্যন VTAGV, ৰেড বাৰ্ড এয়াৰৱেজ PVT Ltd-ৰ অধীনত চলা এখন এয়াৰ এম্বুলেন্স। ভিতৰত 7জন মানুহ, 2জন পাইলট, এজন 41 বছৰীয়া দগ্ধ ৰোগী, তেওঁৰ পত্নী আৰু এজন আত্মীয় স্বজন, এজন ডাক্তৰ আৰু এজন পেৰামেডিক। সকলোৰে একে লক্ষ্য, ৰাঁচীৰ পৰা দিল্লীলৈ যোৱা, যাতে সঞ্জয় কুমাৰ নামৰ সেই দগ্ধ মানুহজনক গংগা ৰাম হস্পিতালত উন্নত চিকিৎসা দিব পৰা যায়। সঞ্জয় কুমাৰ আছিল লাতেহাৰ জিলাৰ চন্দুৱা গাঁৱৰ এজন সাধাৰণ মানুহ। 16 ফেব্ৰুৱাৰীত এটা হোটেলত অগ্নিকাণ্ডত তেওঁৰ শৰীৰৰ 65% দগ্ধ হৈছিল। ৰাঁচীৰ দেৱ কামল হস্পিতালত তেওঁক ভৰ্তি কৰা হৈছিল। ডাক্তৰে কৈছিল ৰ'দত লৈ গ'লে ৰোগী বাটতে মৰিব পাৰে। পৰিয়ালে ধাৰ কৰি, ঋণ কৰি, সকলো সম্পত্তি বিক্ৰী কৰি এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল। সঞ্জয়ৰ পত্নী অৰ্চনা দেৱী আৰু আত্মীয় ধ্ৰুৱ কুমাৰে তেওঁৰ কাষত বহিছিল। তেওঁলোকৰ চকুত আশা আছিল, দিল্লী পালে সঞ্জয় বাচিব। বিমানখনৰ পাইলট আছিল কেপ্টেইন বিবেক বিকাশ ভাগৱত, অভিজ্ঞ পাইলট, 14,000 ঘণ্টাৰ ওপৰত উৰণ কৰা। তেওঁ আগতে বহুতো জীৱন ৰক্ষা কৰিছিল এয়াৰ এম্বুলেন্সৰ মাজেৰে। কো-পাইলট আছিল কেপ্টেইন চাবৰাজদীপ সিং, 450 ঘণ্টাৰ অভিজ্ঞতা। ডাক্তৰ আছিল ডক্টৰ বিকাশ কুমাৰ গুপ্তা, উৰিষ্যাৰ কটকৰ পৰা MBBS কৰা মেধাৱী চিকিৎসক। সদৰ চিকিৎসালয় ৰাঁচীত পষ্টিং। তেওঁৰ এটা 7 বছৰীয়া পুত্ৰ আছে। পিতৃ বজৰংগী প্ৰসাদ নিজৰ সকলো জমি বিক্ৰী কৰি পুত্ৰক পঢ়াইছিল। পেৰামেডিক আছিল শচীন কুমাৰ মিশ্ৰা, 2-3 বছৰ ধৰি এম্বুলেন্স সেৱাত কাম কৰা যুৱক। বিমানখন উৰি উঠাৰ পাছত সকলো স্বাভাৱিক আছিল। কলকাতা ATCৰ সৈতে যোগাযোগ হৈছিল। কিন্তু 9:34 বজাত, উৰণৰ মাত্ৰ 23 মিনিটৰ পিছত, পাইলটে আবহাৱাৰ বাবে পথ সলনি কৰিবলৈ অনুৰোধ কৰিলে। বতৰ বেয়া আছিল। ঘন ক'লা মেঘ, বজ্ৰপাত, প্ৰচণ্ড বতাহ আৰু বৰষুণ। ছাত্ৰা জিলা হিমালয়া অঞ্চলত আকাশত থুনথুনাই আছিল ধুমুহা। অন্যান্য বিমান যেনে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগো বতৰৰ মাজে উৰিছিল, কিন্তু তেওঁলোকে বাওঁফালে বা সোঁফালে সলনি কৰিছিল। VTAGV-য়ে সোঁফালে সলনি কৰিব খুজিছিল। তাৰ পিছত কলকাতা ATCৰ সৈতে যোগাযোগ বিচ্ছিন্ন হ'ল। ৰাডাৰতো বিমানখন অদৃশ্য হ'ল। স্থান আছিল বাৰাণসীৰ পৰা প্ৰায় 100 নটিকেল মাইল দক্ষিণ-পূবত। বিমানখন কাছাৰীয়া পঞ্চায়তৰ বাৰিয়াতো অঞ্চলৰ ঘন জংঘলত পতিত হ'ল। হিমালয়া ব্লকৰ গভীৰ অৰণ্যত। প্ৰত্যক্ষদৰ্শীসকলে ক'লে, এটা ভয়ংকৰ শব্দ হ'ল, যেন আকাশৰ পৰা এটা বজ্ৰপাত নামি আহিল। বিমানখনৰ ঢবং খাপখেক জংঘলখনৰ মাজত ছিটিকি পৰিল। ছাত্ৰা জিলা প্ৰশাসনৰ উদ্ধাৰকাৰী দল তৎক্ষণাত ঘটনাস্থলীলৈ গ'ল। ঘন জংঘল, অন্ধকাৰ, বৰষুণ আৰু বতাহৰ মাজত উদ্ধাৰ কাৰ্য অতি কঠিন আছিল। কিন্তু 24 ফেব্ৰুৱাৰী পুৱা সকলো 7টা মৃতদেহ উদ্ধাৰ কৰা হ'ল। সকলোৰে মৃত্যু হৈছিল ঘটনাস্থলতে। মৃতদেহসমূহ ছাটাৰ সদৰ চিকিৎসালয়লৈ অনা হ'ল। পষ্টমৰ্টম কৰা হ'ল আৰু পৰিয়ালৰ হাতত তুলি দিয়া হ'ল। পৰিয়ালৰ কান্দোনৰ শব্দে আকাশত উঠিল। সঞ্জয়ৰ ভাই বিজয় কুমাৰে ক'লে, আমি ৰ'দেৰে লৈ যাব খুজিছিলো, কিন্তু ডাক্তৰে ক'লে বাটতে মৰিব। ইয়াৰ এম্বুলেন্স ল'লে হ'ব। এতিয়া চাওক সকলো শেষ হ'ল। মোৰ ভনী অৰ্চনা আৰু সঞ্জয় দুয়ো গ'ল। ডক্টৰ বিকাশ গুপ্তাৰ পিতৃ বজৰংগী প্ৰসাদে চকুলো মুচি ক'লে, মোৰ পুত্ৰই জীৱনত কেতিয়াও কাৰো ক্ষতি কৰা নাছিল। 7 বছৰীয়া নাতি এতিয়া পিতৃহীন। মই সকলো জমি বিক্ৰী কৰি তাক পঢ়াইছিলো। শচীন মিশ্ৰাৰ ভাইয়ে কান্দি ক'লে, শচীন মোৰ সকলো আছিল, মোৰ নিজৰ সন্তানৰ দৰে। কেপ্টেইন বিবেক ভাগৱতৰ পিতৃ DS ভাগৱতে ক'লে, এজন অভাগী পিতৃয়ে পুত্ৰৰ মৃতদেহ চাব লগা হ'ল। তেওঁ বহু জীৱন ৰক্ষা কৰিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেনে ক'লে, এই দুৰ্ঘটনাত আমি 7 জনক হেৰুৱালো। সাহসী পাইলট, চিকিৎসক, সেৱক। মাৰাংবুৰুৰ ওচৰতে প্ৰাৰ্থনা কৰো, আত্মাসকলে শান্তি পাওক। ৰাষ্ট্ৰপতিৰ গভৰ্ণৰ আৰু কেন্দ্ৰীয় মন্ত্ৰীয়েও শোক প্ৰকাশ কৰিলে। কিন্তু প্ৰশ্ন উঠিল, কিয় হ'ল এই দুৰ্ঘটনা? DGCA আৰু এপ তদন্ত আৰম্ভ কৰিলে। বিমানখনত ককপিট ভইচ ৰেকৰ্ডাৰ বা ফ্লাইট ডাটা ৰেকৰ্ডাৰ ব্লেক বক্স নাছিল। কাৰণ 5,700 কিলোমিটাৰতকৈ তলৰ বিমানত এয়া বাধ্যতামূলক নহয়। বিমানখন পুৰণি আছিল। 1987 চনৰ তৈয়াৰী। 2018 চনৰ পৰা 2022 লৈকে ব্যৱহাৰ নোহোৱাকৈ আছিল। 2022 চনত ৰেড বাৰ্ডে কিনিছিল। ৰেড বাৰ্ড এয়াৰবেজৰ ফ্লাইট ছেফটি চিফ কেপ্টেইন
কেপ্টেইন মহিন্দৰ কৌৰে ক'লে, বিমানত কোনো ক্ৰুটি নাছিল, পাইলট দুজন সক্ষম আছিল। আমি জীৱন ৰক্ষা কৰিবলৈ গৈছিলো, কিন্তু নোৱাৰিলো। তদন্তকাৰীসকলে সন্দেহ কৰিছে, আবহাৱাৰ ৰাডাৰ সঠিকভাৱে কাম কৰিছিল নে? পাইলটে ৰাডাৰ ভুল পঢ়িছিল নে যন্ত্ৰ ক্ৰুটি আছিল? বিমানখন ধুমুহাৰ মাজত প্ৰৱেশ কৰি টাৰ্বুলেন্সত নিয়ন্ত্ৰণ হেৰুৱাইছিল। ছাত্ৰাত IMDয়ে বজ্ৰপাত সতৰ্ক বাৰ্তা দিছিল। স্থানীয় লোকে ক'লে, প্ৰচণ্ড বতাহ আৰু বজ্ৰপাতৰ মাজত বিমানখন নামি আহিছিল। এই ঘটনাই জংঘলৰ মাজত এটা ভয়ংকৰ সত্য উন্মোচিত কৰিলে। ভাৰতত এয়াৰ এম্বুলেন্স সেৱাৰ ৰিস্ক। ৰাঁচীত উন্নত চিকিৎসা নথকাৰ বাবে পৰিয়ালে ধাৰ কৰি দিল্লীলৈ যাব খুজিছিল। কিন্তু বতৰৰ বাবে সকলো শেষ হৈ গ'ল। জংঘলত ধ্বংসাপ শেষৰ মাজত পোৱা সেই হাতৰতাত জীৱন, সঞ্জয়ৰ আশা, অৰ্চনাৰ প্ৰেম, ধুৰুৰ সহায়, ডাক্তৰ বিকাশৰ সপোন, শচীনৰ সেৱা, পাইলট দুজনৰ দায়িত্ব, সকলো এটা মুহূৰ্ততে নিশ্চিহ্ন হল। তদন্ত চলি আছে। এই ধ্বংসাপ পৰীক্ষা কৰিছে, সাক্ষীৰ বয়ান লৈছে, ৰাডাৰ ডাটা বিশ্লেষণ কৰিছে। হয়তো বতৰ, হয়তো যন্ত্ৰৰ ত্ৰুটি, হয়তো মানৱীয় ভুল, কিন্তু এটা কথা স্পষ্ট, এই হাতৰটা পৰিয়ালৰ জীৱন চিৰকালৰ বাবে সলনি হৈ গ'ল। ৰাঁচীৰ চিকিৎসালয়ত সঞ্জয়ৰ বিচনা খালী হৈ আছে। দিল্লীৰ গংগাৰাম হস্পিতালত কোনো ৰোগী অপেক্ষা কৰা নাই। জংঘলত এতিয়া কেৱল ধ্বংসাপ আৰু স্মৃতি। এই ঘটনাই আমাক সোঁৱৰাই দিয়ে, জীৱন অতি নশ্বৰ। এটা আশাৰ যাত্ৰা যেতিয়া মৃত্যুৰ যাত্ৰালৈ পৰিণত হয়, তেতিয়া প্ৰশ্ন উঠে, আমাৰ চিকিৎসা ব্যৱস্থা, উৰাৰ সুৰক্ষা আৰু বতৰ পূৰ্বাভাস কিমান শক্তিশালী? হাতৰটা আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁলোকৰ পৰিয়ালে যি যন্ত্ৰণা বহন কৰিছে, সেই যন্ত্ৰণা কেতিয়াও ভৰা নহব, কিন্তু সদায় উন্মোচিত হব। তদন্তৰ পিছত, প্ৰতিবেদনৰ পিছত। এই কাহিনী এটা সতৰ্ক বাৰ্তা। আশাৰে উৰা বিমান যেতিয়া ধুমুহাত পৰে, তেতিয়া কেৱল স্মৃতি বাকী থাকে। ধন্যবাদ।